হে গাইজ, বহুত দিনৰ মূৰত আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি হেয়াৰ কেয়াৰ কৰিম বুলি ভাবিছোঁ অকণমান, যিহেতু সময় পাইছোঁ। আৰু চুলিখিনি মোৰ বহুতেই বেছি বেয়া হৈ গ'ল এতিয়া, মানে মাইনা জন্মৰ পিছৰ পৰাই বহুত বেছি চুলি সৰিছে। আৰু আপোনালোকৰো এনেকুৱা হৈছে নেকি কমেণ্টত জনাবচোন, মানে চুলি সৰা প্ৰব্লেম হৈছে নেকি। আৰু মই আজি যিটো হেয়াৰ কেয়াৰ কৰিম সেইটো মই ঘৰুৱা সামগ্ৰীৰে কৰিম, আৰু আগতেও মই বহুতবাৰ কৰিছিলোঁ মানে বিয়াৰ আগত, কিন্তু এতিয়া যিহেতু সময় অকণমান নিমিলে তাৰ কাৰণে একো মানে লগোৱাই নহয় চুলিত। তো আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম কি মই ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰোঁ। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। মোৰ সাধাৰণতে ঘৰত যিটো মই সহজে পাওঁ সেইটোৱেই মই ব্যৱহাৰ কৰোঁ সদায় স্কিন বা হেয়াৰৰ কাৰণে। আজি মোৰ ওচৰত দৈ আছিল, গতিকে দৈ পাই মই ভালে পালোঁ। দৈ স্কিনৰ কাৰণে আৰু চুলিৰ কাৰণে বহুত বেছি ভালে হয়। আৰু মই ইয়াত 4-5 চামুচমান দৈ লৈছোঁ। চুলিৰ পৰিমাণটো চাই কিনে আপোনালোকে ল'ব পাৰে। আৰু যাৰ ওচৰত দৈ নাথাকে তেওঁলোকে এৱা গাখীৰো ব্যৱহাৰ কৰিব পাৰে। এৱা গাখীৰো চুলিৰ কাৰণে বহুত বেছি ভাল হয়, চুলি দীঘলো কৰিব আৰু লগতে শ্বাইনিঙো হয়। গতিকে মই এয়া আজি দৈ লৈছোঁ, আৰু ইয়াত মই লৈছোঁ নাৰিকল তেল এচামুচ বা 1.5 চামুচমান লৈছোঁ। আপোনালোকেও এচামুচ বা 1.5 চামুচ ল'ব পাৰে। আৰু যদি আপোনালোকে এৱা গাখীৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে তাত অকণমান নেমু ৰস দিব পাৰে, কিন্তু মই আজি নেমু ৰস নিদিওঁ, যিহেতু মই ইয়াত দৈ ব্যৱহাৰ কৰিছোঁ সেইকাৰণে। দৈত নেমু নিদিলেও হৈ যায়। আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াত বৰ বেছি বিশেষ একো প্ৰয়োজন নাথাকে, মাত্ৰ এইখিনি ভালদৰে ফেটি ল'ব যাতে এয়া মাখাবিলাক ভাঙি যায় তাৰ কাৰণে। আৰু এতিয়া মই চুলিত লগাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। চুলিখিনি দুফাল কৰি লৈছোঁ আৰু অকণমানকৈ প্ৰথমে আগৰ চুলিখিনি দি লৈছোঁ। আৰু কোনোবা এজনে যদি সহায় কৰি দিয়ে বেছি ভাল হয় লগোৱাত, নিজে অকণমান দিগদাৰ হয় দীঘল চুলিত। তথাপি মই নিজেই আজি ট্ৰাই কৰিছোঁ, যিহেতু কোনো নাই মোৰ ওচৰত তাৰ কাৰণে। আৰু যদি এল'ভেৰা জেল আছে আপোনালোকৰ ওচৰত, এল'ভেৰা জেলো ইয়াত দিব পাৰে। এল'ভেৰা জেলটো বহুতেই বেছি ভাল হয়, ঘৰুৱাটো দিলে বেছিয়ে ভাল হয় দোকানৰটো দিয়াতকৈ। কিন্তু মোৰ ওচৰত আজি এল'ভেৰা জেলটো নাই, তাৰ কাৰণে মই এই দুবিধ বস্তুৰে ভালদৰে লগাম। আৰু চুলিখিনি 10 বা 15 মিনিট সময় মই লগাই পেলাই ৰাখি থৈ দিম। আৰু এনেকৈ ভালদৰে এভাগ এয়া মই ভালদৰে লগালোঁ। আৰু এইখিনি এতিয়া মই 15 বা 20 মিনিট সময় ৰাখি দিম এনেকৈ খোপা বান্ধি পেলাই। তেতিয়ালৈকে মোৰ পাকঘৰৰ কামখিনি হৈ যাব। তাৰপিছত আপোনালোকক লগ পাই আছোঁ চুলিখিনি ধুই। আৰু এয়া দেখিছেই চুলিখিনি মই ধুই দিছোঁ, আৰু ইমান বেছি ছফ্ট হৈছে চুলিখিনি, আৰু বহুতেই বেছি ভাল লাগিছে চুলিখিনি, মানে দেখিছে আপোনালোকে। আৰু এনেকুৱাকৈ আপোনালোকে যদি উইকলি 2বাৰকৈ লগায়, যাৰ চুলিবিলাক ফাটা সেইবিলাকো ভাল হৈ যাব। কিছুমানৰ চুলিবিলাক ফটা টাইপত থাকে, গতিকে আপোনালোকে ট্ৰাই কৰি চাব। আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰি চাব, খুব সুন্দৰ ৰিজাল্ট পাব। ইয়াৰ লগত আপোনালোকে এল'ভেৰা জেল হওক বা পিঁয়াজৰ ৰস হওক এইবিলাকো ইউজ কৰিব পাৰে।